হৃদয়ে তোমাক বিচাৰে। কথা সঞ্জীৱ দাস, আবৃত্তি অংকুৰ জ্যোতি পাঠক আৰু তৰালি ডেকা। হেল্ল', কি কৰিছা? নাই, এনেই ডায়েৰীখনৰ উকা পৃষ্ঠাবোৰ পুৰাই আছো তোমাক সোঁৱৰাই লিখা কবিতাৰে। কিবা খালানে? খালো দিয়া, তোমাৰ মৰমবোৰ আৰু তোমাৰ অভিমানবোৰ। ঐ শুনা না, কোৱাচোন। তুমি তোমাৰ ৰুমৰ খিৰিকীখন মেলি দিয়াচোন। কিয়? দিয়া না। অ'কে, দিছোঁ ৰ'বা। চোৱাচোন, জোনাকবোৰে কেনেকৈ আন্ধাৰৰ লগত লুকা ভাকু খেলিছে। মাজে মাজে জোনাকী পৰুৱাবোৰে আনন্দতে কেনেকৈ নাচি ফুৰিছে। এৰাও, তুমি আৰু মই যদি এই জোনাকী পৰুৱাবোৰৰ দৰে মুকলি মনেৰে উৰিব পাৰিলোহেঁতেন, কিমান যে ভাল লাগিলে হয় ন। তুমি মোক কিমান ভাল পোৱা? বহুত। বুজাব জানো পাৰি? মই যদি মৰি যাওঁ, তুমি কি কৰিবা? ময়ো তোমাৰ লগত মৰি যাম, আৰু তুমি এনেকুৱা কথা মোক কেতিয়াও নকবা। এতিয়া ৰাতি বহুত হ'ল, শুই থাকা। তুমি কি কৰিবা? মোৰ অলপ লিখিবলগীয়া আছে, মেগাজিনখন উলিয়াব নালাগিব জানো? বেছি ৰাতিলৈকে নাথাকিবা আকৌ, আৰু ভালদৰে শুই থাকিবা। হ'ব দিয়া, এতিয়া কাইলৈ লগ পাম। অ'কে, তুমিও ভালদৰে থাকা। আই লাভ ইউ। লাভ ইউ টু।